welcome back to my YouTube channel. তো guys চাই ফেরাছে হাতত দাও কাটিং ভিডিও ব্লগ সাবস্ক্রাইব কৰিব আপোনালোকে বাট আজি কি হ'ব আপোনালোক দেখাই আছো ইফালে এখন দাও ইফালে ইয়াতে কি আছে কৈ আছো তাৰ পিছত পকেটত আছে কি জানে আজিৰ ভিডিওটো ফুললি ঘৰুৱা হ'ব আপোনালোকে যি চাই ইফালে সোলাকে পাগলা জুগলেকে আজি পিন্ধি ৰৈছো আৰু সো আজি ভিডিওটো পুৰা একদম পাগলা হ'ব মোৰ লগত কি আছে জানে আপোনালোক চাওক এই ফলৰ মোৰ লগত আছে জালুক আৰু এইফালে নিমখ আৰু এইখন আছে দাও কাটিম আপোনালোক সাবস্ক্ৰাইব কৰিব সকলোৱে গাইস আজি আমি খাম বগৰী খাম সৰস্বতী নজৰ আগতে বগৰী খাই কেনেকুৱা লাগে আপোনালোকক জনাইছো তো আজি ভিডিওটো একদম ফিলেছ ব্লগ আৰু কেনেকুৱা লাগে প্লিজ জনাব আৰু এটা বস্তু ল'ব লগা আছে সেই বস্তুটো হৈছে গাইছ ধুনীয়া আৰু যে পাগলা জুগুলাকে আছো এইটো মোৰ ঘৰৰ ষ্টাইল আৰু মই ঘৰত এনেকৈ থাকোঁ তো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ তো গাইছ আমাৰ লগত যাব আজি টিংকু লগতে আমাৰ পলাক পাতলা আৰু লগতে মই তো সারা কফিতে তোক যাবে খাও লুকা চাই দিলে আহি পালো আমি পথাৰত আৰু সেইফালে আছে আমাৰ পাগল দুটা চাক সেইফালে উঠি গল পাগল দুটা আৰু গাইছে এইফালে আমাৰ যন্ত্ৰ চাই থাকিব আৰু এতিয়া এই কাঁঠালৰ পৰা মানে আমি বগৰী পাৰিম আৰু এই পাগল দুটা কাটি মই কিয়াকে মাৰিম আৰু পুৰা একদম আজি ভিডিওটো 20 বছৰ চিন্তি বনাইছো তো ভিডিওটো একদম শেষ হয় আপোনালোকে চাই থাকিব আপোনালোকে ভিডিওটো একদম শেষ হয় চাই থাকিব আমি এতিয়া গাছৰ ওপৰত আছো আৰু এইটো এটা বগৰী চাওক এই মজাটো কিন্তু বহুত বেলেগ আৰু এইফালে চাওক আমাৰ এইকেইটা আছে বাকী এইটো মই এতিয়া খাম বঢ়িয়াকে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ জনাব ফোন জচিদা কাৰণ এনেকুৱা ভিলেজ ব্লগ হ'লে জচিৰ ব্লগ দিব লাগে আৰু অলপ পিছত গোটেই এক মাখা বগৰী থুৰাই আমি আৰু আজি যিখিনি ভাষা কম সেইখিনি পুৰা গাঁৱলীয়া ভাষাত কম আৰু পাৰিলে ৰাজবংশী কম তো এলা তাহলে দাদি আমি এলা খাম চাওক এইফালে দাদি তো ভাল লাগি আছো তো আপনাকে মানে তো ভিডিও মানে চাই থাকিছে আৰু মানে লাষ্টলৈকে তো তাহলে দাদি এলা আমি মানে গোটেইখিনি বগৰী থুবৰে তাৰপিছত এই গাছডাল গোটেই আজি লাষ্টত আমি পুৰা একদম কাটি চিলচিলা কৰি থৈ যাম ফাইনেলি বগৰী খাবৰ কাৰণে এই দুটাই মানে ইডাল পুৰা কাটি দিলে চাওক ইডাল পুৰা সৰবৰাহ কৰি দিলে আৰু এতিয়া পুৰা ধাৰাকে বগৰী খাম তো গছ ঐ দখন লৈ আহ তো এতিয়া পুৰা একদম ধামাকা হ'ব এইফালে চাওক বগৰী আছে আৰু আপোনালোক আমাৰ লগত কি আছে কৈছোঁ বাকী একেটা বগৰী আছে ফাইনেলি আমাৰ হৈ গ'ল চাওক এইফালে কি মজাকে বগৰী লৈছোঁ আৰু আপোনালোকৰ জিভাৰ পানী পৰিছে চাগে তো চাওক এইফালে কেনেকুৱা মজা না কেনেকুৱা মজা এইফালে চাওক কি মজাকে বনাই লৈছোঁ পুৰা একদম খাই পুৰা মজা লাগিব চাওক এইফালে তো একদম ভিডিঅ'টো চাই থাকক আৰু এইফালে আমাৰ চাইকেল চাওক আৰু তো বহুত দিনৰ মূৰত আজি ফাৰ্ষ্ট টাইম খাইছোঁ বগৰী সৰস্বতী নোযোৱাৰ কাৰণে বগৰী খাই আছোঁ বাট পুৰা একদম নিমখ চিমখ দি দিছোঁ ধুনীয়া খা পুৰা একদম ভি বচি লাগে পুৰা একদম মজা কৰি খালোঁ আৰু এইফালে চাই এইফালে মেধি আমাৰ আৰু এইফালে কণ খলিতা হা পুৰা গা পা ধুই ওলাই আহিলোঁ আৰু এইফালে চাওক কি আছে ইনকে নহয় তো বুলি যা বাবা পুলি যা মই গাদ্দাৰি যা